সকলোলৈকে আন্তৰিক সম্ভাষণ জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ এই ভিডিঅ'টো অসমীয়া প্ৰধান বিষয় হিচাপে লোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে। আজি এই ভিডিঅ'টিত স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিকৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত লুইট কন্যা নামৰ নাটকখনৰ এটি পৰ্যালোচনা আগবঢ়াবলৈ যত্ন কৰিম। গতিকে মোৰ ছাত্ৰ বন্ধুসকলে এই ভিডিঅ'টো চাবা আৰু তোমালোক উপকৃত হ'লে মোৰ শ্ৰমো সাৰ্থক হ'ব। আধুনিক অসমীয়া নাট্য সাহিত্যত লোকপুৰাণৰ আধাৰত ৰচনা কৰা এখন নাটক হ'ল লুইট কন্যা। নাটকখন কৰুণা ডেকা আৰু অনুকূল শৰ্মাৰ দ্বাৰা যুটীয়াভাৱে ৰচনা কৰা হৈছে। এই নাটকখনত নাট্যকাৰ দৰে লোক নাট্যকলাৰ সমলেৰে কাহিনী উপস্থাপন কৰিছে। নাটকখনৰ কাহিনীভাগ মূলতঃ পদ্মপুৰাণৰ। পদ্মপুৰাণত বৰ্ণিত লক্ষীন্দাৰ বেউলাৰ প্ৰসিদ্ধ কাহিনীটোৰ মাধ্যমতেই নাটকৰ কাহিনীভাগ সজোৱা হৈছে। কিন্তু ইয়াকে কৰিবলৈ যাওঁতে লেখকে নাটখনৰ নামকৰণৰ পৰা বিষয়বস্তুৰ উপস্থাপন আদি বিভিন্ন ক্ষেত্ৰত নতুনত্ব আনিবলৈ যত্ন কৰিছে। কাৰণ আধুনিক নাট্যকাৰসকলে অংকীয়া নাটৰ দৰে কেৱল ধৰ্মীয় উদ্দেশ্য বা নৈতিকতা প্ৰদৰ্শনৰ উদ্দেশ্যতেই পৌৰাণিক নাটকসমূহ ৰচনা কৰা নাছিল। পৌৰাণিক আখ্যানৰ চৰিত্ৰৰ মাজত বৈচিত্ৰতাৰ সন্ধান আৰু চৰিত্ৰৰ মনস্তাত্ত্বিক দিশৰ উন্মোচনেৰে পৌৰাণিক কাহিনীক নতুন দৃষ্টিৰে সজাবলৈ নাট্যকাৰসকল যত্নপৰ হৈছিল। তেনেদৰে ৮০ দশকৰ শেষ ভাগৰ পৰা থলুৱা লোক পৰিৱেশ কলাৰ লগত পশ্চিমীয়া নাট্যৰীতিৰ সমন্বয়ত নতুন আংগিকেৰে নাটক ৰচনা কৰাৰ যি নাট্যশৈলী নৱনাট্যশৈলী আহিছিল, সেই নাট্যশৈলীটো পৌৰাণিক আখ্যানে বিশেষ ঠাই লাভ কৰিবলৈ সক্ষম হ'ল। কাৰণ ভাৰতীয় সমাজ জীৱনত পুৰাণ মহাকাব্য আদিৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী। ভাৰতীয় জনজীৱনত নৈতিকতা মূল্যবোধ আধ্যাত্মিকতা আদি বিচাৰধাৰা আজিও এই প্ৰাচীন কাব্যসমূহৰ ভেটিতে নিৰ্ণয় হৈ আছে বুলি ক'লেও অত্যুক্তি নহয়। সেই প্ৰাচীন কালৰ পৰা সাম্প্ৰতিক সময়লৈকে এই পুৰাণ মহাকাব্যসমূহৰ প্ৰভাৱৰ পৰা ভাৰতীয় সাহিত্য মুক্ত হ'ব পৰা নাই। অসমীয়া সাহিত্যৰ ক্ষেত্ৰতো আমি একে কথাই ক'ব পাৰোঁ। অসমীয়া মৌখিক সাহিত্যৰ পৰা আৰম্ভ কৰি আধুনিক গল্প প্ৰবন্ধ নাটক কবিতা উপন্যাস আদি সকলোতে পুৰাণ কাহিনী বা পৌৰাণিক চৰিত্ৰই এক গুৰুত্বপূৰ্ণ ভূমিকালৈ আহিছে। আৰু বিশেষকৈ অসমীয়া নাট্য সাহিত্যত পুৰাণ প্ৰসংগ পঞ্চদশ শতিকাৰ পৰা সাম্প্ৰতিক সময়লৈকে প্ৰবহমান হৈ আছে। অৱশ্যে সময়ে সময়ে সেই সুতি ক্ষীণ হৈ পৰিছে, কিন্তু সি একেবাৰে শুকাই যোৱা নাই। আমাৰ কৰুণা ডেকা আৰু অনুকূল শৰ্মাৰ দ্বাৰা যুটীয়াভাৱে ৰচনা কৰা লুইট কন্যা হ'ল তেনে এখন পৌৰাণিক আখ্যান সম্বলিত নাটক। আৰু ইয়াত পদ্মপুৰাণৰ এটি জনপ্ৰিয় আখ্যানৰে নাট্যৰূপ দিয়া হৈছে, কিন্তু নাট্যকাৰে ইয়াত আধুনিক চিন্তা চেতনাক প্ৰাধান্য দিয়া পৰিলক্ষিত হৈছে। নাটকখনৰ কাহিনীভাগ চমুকৈ এনেধৰণৰ: শিৱৰ কন্যা পদ্মা আৰু নেতা এগৰাকী নাগনেত্ৰী আৰু আনগৰাকী অভিশপ্তা হৈ দেৱতাৰ কাপোৰ ধোৱা ধুবুনী। পিতৃস্নেহৰ পৰা বঞ্চিতা হোৱা দুই কন্যাৰ ভিতৰত পদ্মাই নিজৰ ন্যায্যৰ বাবে পিতৃৰ সৈতে বাকযুদ্ধত লিপ্ত হৈ নিজৰ সামৰ্থ্য আৰু প্ৰতিপত্তিৰ কথা দোহাৰি পিতৃৰ পৰা প্ৰাপ্য আদায় কৰি লৈছে আৰু পৃথিৱীত নিজৰ নাম প্ৰতিষ্ঠাৰ বাবে তেওঁ উঠি পৰি লাগিছে। পদ্মাৰ প্ৰতিষ্ঠা আৰু খ্যাতিয়ে টোপনি হৰণ কৰিছে শিৱ পত্নী পাৰ্বতীৰ। সেয়ে তেওঁ প্ৰিয় শিষ্য চম্পকনগৰৰ খ্যাতিমান সাউদ চন্দ্ৰধৰৰ কাষ চাপিছে পদ্মাৰ পূজাৰ বন্ধ কৰিবৰ বাবে। আৰু চন্দ্ৰধৰেও নিজৰ আৰাধ্যা দেৱীৰ যশস্যা ম্লান হোৱাটো তেওঁ মানি ল'ব নোৱাৰে। সেয়ে পদ্মাৰ পূজা কৰাসকলক শাস্তি দিয়া হ'ব বুলি তেওঁ নিজৰ ৰাজ্যত ঘোষণা কৰিছে। চন্দ্ৰধৰৰ এনে কাৰ্যই পদ্মা দেৱীক ক্ৰোধান্বিত কৰি তুলিছে। তেওঁ চন্দ্ৰধৰৰ নিজৰ 14 ডিঙা ডুবাই অনিষ্ট কৰাৰ লগতে
তেওঁৰ 6 পুত্ৰকো সৰ্পদংশন কৰোৱাই মৃত্যু ঘটাইছে। বাকী থকা একমাত্ৰ সন্তান লক্ষীন্দৰকো বিবাহৰ নিশাই সৰ্পদংশনত মৃত্যু ঘটাব বুলি আগজাননী দিয়াত চন্দ্ৰধৰে তেতিয়া এটা মেৰঘৰ সজাইছে, কোনো সুৰুঙা নথকা এটা মেৰঘৰ সজাইছে। কিন্তু পদ্মাই চলনা কৰি সেই মেৰঘৰ নিৰ্মাণ কৰোঁতা কেশাক সৰ্পদংশনৰ ভয় দেখুৱাই মেৰঘৰত এটি ছিদ্ৰ ৰখাইছে আৰু সেই ছিদ্ৰৰে সৰ্প সোমাই লক্ষীন্দৰক মৃত্যুমুখত পেলাইছে। লক্ষীন্দৰৰ পত্নী বেউলা, তেওঁৰ সতী পত্নী বেউলা, তেওঁ স্বামীৰ জীৱন পুনৰ ঘূৰাই আনিম বুলি সংকল্পবদ্ধ হৈছে আৰু সেইবাবে তেওঁ মৃত স্বামীৰ শৰীৰ ভেলত উঠাই লৈ কৈলাশধামলৈ যাত্ৰা কৰিছে আৰু যাত্ৰা পথত তেওঁ নেতাক লগ পাইছে। নেতাক লগ পাই তেওঁ নিজৰ কথা বিৱৰি কৈছে আৰু নেতাৰ পৰা সহায় বিচাৰিছে। নেতাই বেউলাক কৈলাশপতি শিৱৰ ওচৰলৈ লৈ গৈছে। লক্ষীন্দৰ আৰু বেউলা পূৰ্বতে ইন্দ্ৰৰ ৰাজসভাৰ নৰ্তক নৰ্তকী আছিল আৰু সিহঁতক পদ্মাই নিজৰ স্বাৰ্থৰ বাবে ছল কৰি ইন্দ্ৰৰ দ্বাৰা অভিশাপ দিয়াই মৰতলৈ আনিছিল আৰু সেইবাবে নেতাই যেতিয়া বেউলাক মহাদেৱৰ ওচৰলৈ লৈ যায় তেতিয়া মহাদেৱে উপায় দিয়ে যে ইন্দ্ৰৰ সভাত বেউলাই নৃত্য কৰি দেৱগণক সন্তুষ্ট কৰিব পাৰে, যদি সন্তুষ্ট কৰিব পাৰে তেতিয়া পদ্মাই লক্ষীন্দৰক জীৱন দান কৰিব পাৰে। বেউলাই মহাদেৱৰ কথা মতে দেওধানী নৃত্য কৰিছে আৰু তাৰ দ্বাৰা তেওঁ দেৱতাসকলক সন্তুষ্ট কৰিছে আৰু বিনিময়ত লক্ষীন্দৰৰ প্ৰাণ ঘূৰাই বিচাৰিছে। ইন্দ্ৰই তেতিয়া পদ্মাক লক্ষীন্দৰৰ প্ৰাণ ঘূৰাই দিবলৈ অনুৰোধ জনাইছে। পদ্মাই এটা চৰ্তত লক্ষীন্দৰৰ প্ৰাণ ঘূৰাই দিবলৈ সন্মত হয়। সেই চৰ্ত হ'ল দাম্ভিক চন্দ্ৰধৰে তেওঁৰ পূজা দিব লাগিব। বেউলাইও চন্দ্ৰধৰৰ হতুৱাই পদ্মাক পূজা দিয়াব বুলি কথা দিয়াত পদ্মাই লক্ষীন্দৰ সহিতে চন্দ্ৰধৰৰ 6 পুত্ৰৰ জীৱন দান দিয়াৰ লগতে চন্দ্ৰধৰৰ 14 ঢিঙাৰ ধন ৰত্ন সকলোবোৰ বেউলাৰ লগত ঘূৰাই দি পঠায়। বেউলাই চন্দ্ৰধৰক তেওঁ 7জন পুত্ৰৰ প্ৰাণৰ বিনিময়ত পদ্মাক এটা বেলপাত দি পূজা কৰিবৰ বাবে অনুৰোধ জনাইছে। চন্দ্ৰধৰ প্ৰথমতে মান্তি হোৱা নাই, কিন্তু শেষত তেওঁ বাওঁ হাতেৰে এটি বেলপাত পদ্মাৰ নামত দিবলৈ ৰাজি হৈছে। তেতিয়া নেতা আৰু পদ্মা আহি বেউলা আৰু লক্ষীন্দৰক তেওঁলোকৰ প্ৰকৃত পৰিচয় জনাই ইন্দ্ৰলোকলৈ পুনৰ ঘূৰাই নিবলৈ বিচাৰিছে। কিন্তু বেউলা লক্ষীন্দৰ এই কথাত মান্তি হোৱা নাই। তেওঁলোকে লুইতৰ পাৰৰ শস্য শ্যামলা ভূমিৰ সহজ সৰল মানুহখিনিৰ লগতেই থাকি আনন্দময় জীৱন যাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। এয়ে হ'ল লুইট কন্যা নাটকৰ মূল বিষয়বস্তু বা কাহিনী। কিন্তু নাটকখনত আমি মন কৰিবলগীয়া দিশটো হ'ল যে এই নাটকখনত যদিও পুৰাণ কাহিনীৰ আলমত গঢ়ি উঠিছে তথাপি নাটকখনত নাট্যকাৰে ইয়াত পাৰ্বতী বা পদ্মাদেৱীৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন কৰিবলৈ কিন্তু বিচৰা নাই। নাটকখনত আমি দেখিবলৈ পাওঁ সমাজ বাস্তৱতা আৰু আধুনিক চিন্তা চৰ্চাৰহে প্ৰতিফলন আমি দেখোঁ। ইয়াতে দেখা যায় যে বলিৰ ওচৰত দুৰ্বলীৰ যি হাৰাশাস্তি তাৰ ছবি এখন এই নাটকখনৰ কাহিনীৰ মাজেৰে প্ৰকট হৈ উঠিছে আৰু আধুনিক সমাজ জীৱনৰ অনেক ভণ্ডামি, অন্যায়, অবিচাৰ আদিও এই পুৰাণ কাহিনীটিৰ জৰিয়তেই নাট্যকাৰে পোহৰলৈ আনিব বিচাৰিছে। ইয়াত শিৱ, পাৰ্বতী, পদ্মা সকলোকে দেৱতাৰ ওখ আসনত অধিষ্ঠিত কৰি নাৰাখি নাট্যকাৰে তেওঁলোকক পৃথিৱীৰ সাধাৰণ মানুহৰ ৰূপতহে উপস্থাপন কৰিব বিচাৰিছে। পুৰাণ মহাকাব্যৰ শিৱ জগতৰ কল্যাণকাৰী, ভক্তবৎসল ভগৱন্ত, কিন্তু লুইট কন্যা নাটকখনত আমি যি শিৱ চৰিত্ৰ দেখিবলৈ পাওঁ তেওঁ এক ছল কপটেৰে ভৰা সমাজৰ শক্তিমান লোকৰহে প্ৰতিনিধি। নাটকখনৰ প্ৰথম অংকতেই দেখা যায় যে অষ্টবক্ৰৰ অভিশাপত অভিশপ্ত হৈ নেতাই ধুবুনী হৈ দেৱতাৰ কাপোৰ ধোৱা ধুবুনী হৈ জীৱন নিয়াবলগীয়া হৈছে আৰু তেতিয়া তেওঁ পিতা শিৱক প্ৰণাম জনাই তেওঁৰ মুক্তিৰ দিন আহিবনে সেই কথা তেওঁ জানিব বিচাৰিছে আৰু দুখ প্ৰকাশ কৰিছে। তেতিয়া মহাদেৱে শিৱই এজন
মৰমীয়াল পিতৃৰ ভাও প্ৰদৰ্শন কৰিছে নেতাৰ সন্মুখত আৰু নেতাক কৈছে যে অভিশপ্তা হলেও তই কন্যা মোৰ চেনেহৰ কৈলাশ ধামত নহব অভাৱ তোৰ পিতৃ হৃদয়ৰ। কিন্তু নেতাৰ প্ৰস্থানৰ লগে লগেই শিৱ চৰিত্ৰৰ মাজত আমি সেই কপট ৰূপে আমি দেখিবলৈ পাওঁ। তেওঁ নেতাৰ আগত এজন মৰমীয়াল পিতৃৰূপে যি পৰিচয় দাঙি ধৰিছে, খন্তেক পাছতেই তেওঁ কৈছে যে মুক্তি নেতা নহব তোৰ কদাপি মুকুতি, বুদ্ধিৰে চলনা কৰি অসুৰ শক্তি লভিছো অমৃত আৰু সৌভাগ্য লক্ষ্মী, অমৃত থাকিব মোৰ হাতৰ মুঠিত, দেৱতাৰ বিনে সকলোকে কৰিম বঞ্চিত। তেনেদৰে অবলা নাৰীক নিজৰ কামনাৰ বলি কৰি জীৱনত দুখ কষ্টৰ সন্মুখীন কৰিবলৈ এৰি দিয়া আৰু সত্যক গোপন কৰাৰ অপচেষ্টা আমাৰ সমাজৰ একচাম মানুহৰ মুখা পিন্ধা মানুহৰ যি ছবি নাটকখনিত সেই ছবিও প্ৰতিফলিত কৰিবলৈ বিচৰা হৈছে। মহাদেৱ আৰু পদ্মাৰ কথোপকথনৰ মাজেৰে আমি সেই ছবি দেখিবলৈ পাওঁ। পদ্মাই যেতিয়া মহাদেৱক মানে জীয়ৰী বুলি কৈছে, তেওঁ মহাদেৱৰে জীয়ৰী বুলি কৈছে, তেতিয়া মহাদেৱে মানি ল'ব খোজা নাই আৰু তেওঁ কৈছে জীয়ৰী কোন কাৰ জীয়ৰী, মনত নপৰে মোৰ কোনো কাহিনী, পদ্মা নামে নাই মোৰ কোনো জীয়ৰী। তেতিয়া পদ্মাদেৱীয়ে কৈছে উত্তেজনাৰ বশৱৰ্তী নহবা পিতা, পূৰ্বপদ স্খলনৰ সাক্ষী মই তোমাৰেই দুহিতা, কৰিব খুজিছা মোক চিৰ লাঞ্ছিতা, সত্যক গোপন কৰাৰ সেয়ে অপচেষ্টা। তেতিয়া মহাদেৱে কৈছে হওঁ যদি মই তোমাৰ পিতৃ মান্যবৰ, আছে জানো তোমাৰ মাতৃ পৰিচয়। পদ্মাই তেতিয়া কৈছে যে মাতৃৰ পৰিচয় তুমি কৰিছা নিৰ্মূল, প্ৰকাশিব বুলি তোমাৰ চৰিত্ৰৰ মূল, পদ দলিত কোনো জাতিৰ কোনো সুন্দৰী গাভৰুক চলনাৰে বশ কৰি অনিচ্ছাৰে জন্ম দিছিলা এই পদ্মাক। এই সংলাপবিলাকৰ মাজেৰে আমি যি ছবি দেখিছোঁ সেই ছবি বৰ্তমান যুগৰ বা বাস্তৱ সমাজখনৰ ক্ষমতাশালী প্ৰতিপত্তিশীল লোকে নিজৰ উদ্দেশ্য পূৰণৰ অৰ্থে সাধাৰণ মানুহক ব্যৱহাৰ কৰাৰ পাছত নিজৰ স্বাৰ্থ সিদ্ধি হৈ যোৱাৰ পাছত তেওঁলোকক অৱহেলা কৰে। গতিকে এনেকুৱা ছবি আমাৰ বাস্তৱ সমাজত আমি সঘনেই দেখিবলৈ পাওঁ আৰু সেই তেনেকুৱা এখন ছবিকেই তেনেকুৱা লাঞ্ছিত হোৱা নাৰীৰ বা তেনেকুৱা জাৰজ সন্তানবিলাকৰ পিতৃ পৰিচয় নোহোৱা তেনেকুৱা ছবি আমি আমাৰ সমাজত দেখিবলৈ পাওঁ আৰু তাৰ ছবিও আমি যেন এই সংলাপকেইটাৰ মাজেৰে আমি দেখিবলৈ পাইছোঁ। কিন্তু পদ্মা চৰিত্ৰটিক ইয়াতে এগৰাকী প্ৰতিবাদী নাৰীৰ চৰিত্ৰ হিচাপে অংকন কৰিছে আৰু তাৰ সেইকাৰণে নিজৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে তেওঁ মহাদেৱৰ আগত তেওঁ প্ৰতিবাদ কৰিছে, নিজকে তেওঁ পিতৃ পৰিচয় বিচাৰি মহাদেৱৰ সৈতে তেওঁ তৰ্ক কৰিছে। আৰু আনহাতে আমি লুইট কন্যা নামৰ পৌৰাণিক নাটকখনৰ কাহিনীৰ মাজতো মানে নাট্যকাৰে তেনেকুৱা এখন ছবিয়ে দাঙি ধৰাটো আমি লক্ষ্য কৰোঁ যে দেৱতাৰ মনোৰঞ্জনৰ উদ্দেশ্যে উষা অনিৰুদ্ধক স্বৰ্গপ্ৰাপ্তি কৰোৱাই নৃত্য গীত বিশাৰদ ৰূপে ৰাখিলে আৰু আনহাতে তেওঁলোকক কি কৰিছে যেতিয়া সামান্য অপৰাধত কিন্তু তেওঁলোকক দণ্ড প্ৰদান কৰিছে। ঠিক আছে, এইখিনি কথা পুৰাণতো আছে, কিন্তু আমি মন কৰিব লাগিব নাট্যকাৰে উষাৰ মুখত যি সংলাপ দিছে যে শক্তি আছে তোমালোকৰ আমাৰ জীৱনলৈ খেলাৰ, শক্তি আছে তোমালোকৰ আমাৰ জীৱনলৈ খেলাৰ, আৰু এনেকুৱা সংলাপে সাধাৰণ মানুহৰ দুৰাৱস্থাৰ ইংগিত এটা বৰ্তমান সমাজতো সাধাৰণ মানুহৰ জীৱনক লৈ প্ৰতিপত্তিশালী লোকসকলে যিদৰে খেলে, গতিকে তেনেকুৱা এটা ইংগিত আমি এই সংলাপটোৰ মাজেৰে বা এই কাহিনীবিলাকৰ মাজেৰে আমি লক্ষ্য কৰিব পাৰোঁ। তেনেদৰে পাৰ্বতীক পূজা কৰাৰ বাবেই মানে পদ্মাক পূজা নিদিয়াৰ বাবেই পাৰ্বতীক পূজা কৰি চন্দ্ৰধৰৰ জীৱনলৈ বিপৰ্যয় নামি আহিছে, কিন্তু সেই বিপদত উদ্ধাৰ কৰিবলৈ পাৰ্বতী তেওঁৰ কাষত উপস্থিত হোৱা নাই। গতিকে আমি তেনেকুৱা এখন ছবিও জনসমাজত দেখিবলৈ পাওঁ। জনসমাজত প্ৰতিপত্তিশালী লোকসকলক প্ৰতিষ্ঠা কৰে সাধাৰণ মানুহেই, কিন্তু তেওঁলোকে সাধাৰণ মানুহক
নিজৰ স্বাৰ্থ সিদ্ধিৰ পাছত মনত নাৰাখে, মনত নাপেলায়। গতিকে ইয়াতো পাৰ্বতী যেতিয়া এবাৰো হাৰ নাই, ইমান বিপৰ্যয় চন্দ্ৰধৰ ইমান বিপৰ্যয়ৰ সন্মুখীন হ'ল, সেইখিনি সময়ত কিন্তু তেওঁৰ কাষত থিয় হৈ পাৰ্বতী নাথাকিল। আৰু সেইকাৰণে বেউলাই মহাদেৱক কৈছে যে পাৰ্বতী আৰু পদ্মা দুয়োৰে অৰিয়া অৰি, সাধাৰণ লোকে দিব লাগে তেওঁলোকক প্ৰতিষ্ঠা কৰি। এইবিলাকৰ মাজেৰে আমি সেই সাধাৰণ মানুহৰ যি দুৰাৱস্থা তাৰ ইংগিত এটাই আমি নাটকখনৰ মাজত দেখোঁ। আৰু এই নাটকখনৰ পৌৰাণিক কাহিনীৰ মাজে প্ৰকাশ পোৱা আধুনিক সমাজৰ আন এখন ছবি হ'ল পদ্মা আৰু নেতা। তেওঁলোক দুয়োগৰাকীয়ে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে যুৱ শক্তি আৰু কৃষক শ্ৰমিকক হাতৰ মুঠিত ৰাখিব বিচৰা পৰিকল্পনা। নাটকখনত দুজন যুৱকে পদ্মা আৰু নেতাক দুৰ্বল নাৰী বুলি অশালীন ব্যৱহাৰ কৰিবলৈ উদ্যত হৈছে। কিন্তু সেইখিনি সময়তো পদ্মাই কোনো ক্ৰোধ প্ৰদৰ্শন কৰা নাই। সেইখিনি সময়ত তেওঁ এক চতুৰতাৰ প্ৰদৰ্শন কৰিছে যে যুৱক দুজনৰ মাজেৰে তেওঁ সমাজৰ যুৱ শক্তিক একত্ৰিত কৰাৰ এটা সুযোগ গ্ৰহণ কৰিব বিচাৰিছে। আৰু সেই যুৱ শক্তিক একত্ৰিত কৰি নিজৰ প্ৰতিষ্ঠাৰ বাট তেওঁ মুকলি কৰিব বিচাৰিছে। নেতাই তেওঁ বুদ্ধি দিছে যে পৰাজয় নামানিবা, দেখুওৱা শক্তি আয়ত্ত কৰাৰ এনে সুযোগ যুৱ শক্তি। পদ্মাই কৈছে উত্তম তোমাৰ বুদ্ধি, প্ৰয়োগীন মোৰ শক্তি, আহিব হাতৰ মুঠিত এই যুৱ শক্তি। নিঃসন্দেহে এয়া আধুনিক যুগৰ আত্মস্বাৰ্থ সিদ্ধিৰ কূটনীতি। পুৰাণ যুগৰ ছবিৰ পৰিৱৰ্তে এয়া আধুনিক যুগৰ আত্মস্বাৰ্থ সিদ্ধিৰহে কূটনীতি বুলি আমি ক'ব পাৰোঁ। আকৌ দেখোঁ যে অচিন বাটত দুগৰাকী নাৰীয়ে যেতিয়া যাত্ৰা কৰিব লগা হয় বাস্তৱ জীৱনত, আমাৰ সমাজ জীৱনত যেতিয়া আমি দেখোঁ যে তেনেকুৱা হ'লে পদে পদে বিপদৰ আশংকা থাকে, বিভিন্ন সময়ত থাকে। আৰু নাটকখনতো সেই ছবি দেখিবলৈ পোৱা গৈছে। নেতা আৰু পদ্মাই পূজা বিচাৰি চম্পক নগৰত তেওঁলোক দুগৰাকী ফুৰিবলৈ ওলাইছে। আৰু তেতিয়া দুজন ডেকাই তেওঁলোকক দেখা পাই জোকাবলৈ আৰম্ভ কৰিছে। নাটকখনৰ সংলাপ কেইটামান আমি চাম। যে প্ৰথম যুৱকে কৈছে, কোনফালে যোৱা বাৰু সুন্দৰী গাভৰু, দেখিলেই আমাৰ হিয়া কৰে দুৰু দুৰু। পদ্মা, সেই বাট এৰি দে। প্ৰথম যুৱক, বাট এৰিবলৈ বাট ভেটা দিয়া নাই নহয়। নেতা, নীলাজ কুৰবাৰ, অচিনাকি নাৰীক কেনে ব্যৱহাৰ কৰিব লাগে শিকা নাই। দ্বিতীয় যুৱকে কৈছে, নিশ্চয় শিকিছোঁ বন্ধু, সহায়হীনা নাৰীক কেনে ব্যৱহাৰ কৰিব লাগে আমি ভালদৰে জানো। বন্ধু আহা আগুৱাই। এনেকৈ দুয়োজনীৰ হাতত ধৰিছে। গতিকে এনেবিলাক ছবিও আধুনিক সমাজৰহে ছবি। আমি বাস্তৱ সমাজৰ এইবিলাক জীৱন্ত প্ৰতিচ্ছবি বুলি আমি ক'ব পাৰোঁ। গতিকে এনেকুৱা ছবিৰ মাজেৰে বৰ্তমান সমাজখন দেখুৱাবলৈ নাট্যকাৰে যত্ন কৰিছে। তদুপৰি আন এটা লক্ষ্য কৰিবলগীয়া কথা হ'ল যে এই নাটকখনত মানৱ মনৰ কেতবোৰ বিশ্লেষণাত্মক চিন্তা চৰ্চাৰ ছবিও প্ৰতিফলিত হোৱা যেন আমি দেখিবলৈ পাওঁ। প্ৰাচীন পুৰাণ মহাকাব্যৰ অনেক কথাই আধুনিক মনক জোকাৰি যায়। অনেক সময়ত আধুনিক মনত প্ৰশ্নৰ উদয় হয়। কাৰণ পুৰাণ মহাকাব্যৰ সকলো কথাই প্ৰশ্নৰ ঊৰ্ধত বা বিশুদ্ধ বুলি মানি ল'বলৈ আধুনিক মনে স্বীকাৰ নকৰে। আৰু সেই তেনেকুৱা বহু প্ৰশ্ন নাটকখনত নাট্যকাৰে পদ্মা দেৱীৰ মুখেৰে ব্যক্ত কৰাইছে। কেনেদৰে আমি এটা সংলাপ অলপ পঢ়ি চাব পাৰোঁ। পদ্মা দেৱীয়ে কৈছে, বেউলাৰ নাচ দেখি গা উঠিল দেৱগণ, এই তোমালোকৰ চৰিত্ৰ সৰ্বক্ষণ। পাৰ্বতীক উদ্দেশ্যি কৈছে, ৰাতিৰ ভিতৰতে বান্ধিলে নৰকাসুৰে মন্দিৰ আৰু শিলৰ খটখটি, ৰাখিলানে প্ৰতিশ্ৰুতি নৰকাসুৰক বৰণ কৰাৰ আই পাৰ্বতী। চল কৰি ৰাৱণক বধিলে ৰামচন্দ্ৰই, নৰৰূপী ভগৱান ব্যংগ কৰে তেওঁ। মণ্ডোদৰীৰ চকু পানীৰ দিলানে মূল্য, দিলানে ৰাৱণৰ জীৱন। কুৰুৰাজ শান্তনুৰ হোৱা নাছিলানে তুমি সাময়িক শয্যা সংগিনী, তাৰ বাবে পালা জানো কিবা শাস্তি তুমি গিৰিৰাজ নন্দিনী। মনত নপৰেনে দেৱৰাজ অহল্যাৰ সতীত্ব হৰণ কৰাৰ, বৰণ কৰিলে তেওঁ স্বামীৰ অভিশাপ পাষাণ হোৱাৰ। ই জানো নহয় নিৰ্লজ্জ নীতি
কোৱা দেৱৰাজ বব্ৰুবাহন বীৰ পূৰ্বদেশৰ মাৰি জীয়াই প্ৰাণ অৰ্জুনৰ কিয় বঞ্চিত হ'ল বব্ৰুবাহন সিংহাসন হস্তিনাপুৰৰ সৃষ্টিৰ অধিকাৰী দেৱগণ যত দুৰ্নীতিৰ বলি হয় মাথো মনুষ্য জাতিৰ গতিকে পদ্মাদেৱীৰ এনে সংলাপৰ মাজেৰে নাট্যকাৰে দেৱতাৰ চল কপট চলনা দুৰ্নীতিক ব্যংগ কৰি নিঃসন্দেহে নাটকখনৰ আধুনিক ব্যাখ্যা এটাহে তেওঁ আগবঢ়াবলৈ যত্ন কৰিছে তদুপৰি নাটকখনৰ নামকৰণৰ ক্ষেত্ৰতো নামটোও এটি নতুন তাৎপৰ্য বহন কৰে কিন্তু এই নাটকখনত কোনো পুৰাণ চৰিত্ৰৰ নামেৰে নামকৰণ কৰা হোৱা নাই তাৰ পৰিৱৰ্তে নাটকখনৰ নাম ৰখা হৈছে লুইত কন্যা কাৰণ বেউলা লক্ষিন্দাৰৰ জীৱনৰ লগত এই লুইতৰ অভিন্ন সম্পৰ্ক লুইতৰ পাৰতেই তেওঁলোকৰ জন্ম লুইতৰ পাৰতেই খেলি ধুলি তেওঁলোক ডাঙৰ দীঘল হৈছে আৰু এই লুইতৰ বুকুৰেই বেউলাই লক্ষিন্দাৰৰ মৃতদেহ কঢ়িয়াই নিছে আৰু এই লুইতৰ বুকুৰেদি অসাধ্য সাধন কৰি তেওঁ মৃত স্বামীক পুনৰ জীৱন ঘূৰাই তেওঁ উভতি আহিছে জীৱন লৈ সেয়েহে নাটকখনত লুইতৰ এটা ভূমিকা আছে আৰু সেয়েহে লুইত কন্যা নামটোৰে তেওঁ নাটকখনৰ নাম লুইত কন্যা ৰাখিছে আৰু এই লুইত কন্যা নামটোৱে এভাবে এটা আধুনিক তাৎপৰ্য বহন কৰিছে বুলি আমি ক'ব পাৰোঁ নাটকখনৰ আন এটি ক্ষেত্ৰতো লেখকৰ আধুনিক চিন্তা চেতনাৰ উমান পোৱা যায় বেউলা লক্ষিন্দাৰক নাট্য কাহিনীৰ সামৰণিত পদ্মা আৰু নেতাই পুনৰ স্বৰ্গলৈ উভতাই নিবৰ বাবে আহিছে কিন্তু বেউলা লক্ষিন্দাৰে লুইতৰ পাৰৰ শস্য শ্যামলা ভূমিত থাকিহে যাবলৈ তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছে ইয়াৰ যোগেদি মাটিৰ পৃথিৱী আৰু সৰু সৰু মানুহৰ সপোনবোৰ যে সৰগীয় সুখতকৈও আনন্দদায়ক নাট্যকাৰে সেই কথাকে ব্যক্ত কৰিবলৈ যত্ন কৰিছে আৰু লুইতৰ পাৰৰ জনজীৱনৰ প্ৰতি বেউলা লক্ষিন্দাৰৰ যি শ্ৰদ্ধা আৰু হেঁপাহ তাৰ মাজেৰে নাট্যকাৰৰ জাতীয়তাবোধৰ ছবিখনো আমি জিলিকি উঠিছে বুলি ক'ব পাৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মনত যদি কিবা প্ৰশ্নৰ উদয় হয় তেতিয়াহ'লে তোমালোকে কমেন্ট বক্সত লিখিবা যথাসাধ্য উত্তৰ দিবলৈ যত্ন কৰিম কিবা খোকোজা থাকিলে সুধিবা আৰু যদি তোমালোকে মোৰ চেনেলটো এতিয়াও যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা পৰৱৰ্তী সময়ত তোমালোকে এনেধৰণে আন পাঠসমূহৰ আলোচনা পৰ্যালোচনা লাভ কৰিব পাৰিবা আৰু তোমালোকৰ যি খোকোজা আছে সেইখিনি কমেন্টত দিবলৈ যত্ন কৰিবা ধন্যবাদ